হোজাই জিলাৰ মুৰাঝাৰৰ বান্দৰ মেলাত চাঞ্চল্যকৰ ঘটনা। বান্দৰ মেলা গাঁৱৰ আব্দুল ৰেজাক নামৰ লোকজনৰ পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ নাম আছাবুদ্দিন, ঘৰ বান্দৰ মেলাত। স্থানীয় লোকে মুৰাঝাৰ আৰক্ষীক খবৰ দিয়াত মুৰাঝাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আনে। যোৱা শুক্ৰবাৰে সন্ধিয়া বন্ধু বাবুৰ লগত ক'ৰবালৈ যাবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মৃত লোকজন। মৃত যুৱকজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে সন্দেহ কৰা মতে বন্ধু বাবুৱে যুৱকজনক হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে। আনহাতে স্থানীয় একাংশ লোকে যুৱকজনে বেছি পৰিমাণৰ ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰা বুলি সন্দেহ কৰিছে। অভিযোগ মতে অভিযোগৰ মাজত কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। মৃত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে মুৰাঝাৰ আৰক্ষীয়ে। আমাৰতো আমাৰ ওচৰৰ মানুহ মেম্বাৰ আমাৰ বিডিবি ছেক্ৰেটাৰী আৰু ঘৰৰ ওচৰত খবৰ গৈছে। এতিয়া এনেকৈ চিনা নাই, পাছত থানা যোৱাৰ পিছত মই চিনাক্ত কৰিছোঁ। সন্দেহ কি হৈছে আপোনালোকৰ? সন্দেহটো সন্দেহ ল'ৰাটোৱে নিচে কিবা কাজিয়া থাকিলে সি মাৰিছে। কি নাম তাৰ নাম? আছাবুদ্দিন, ফয়চল বুলি মাতে মোক বাতি জালৰ। এনে কি কৰে বিজনেছ, সৰু সুৰা বিজনেছ আছে তাৰ দেউতাৰ, বহুত বিজনেছ আছে তাৰ, কাপোৰৰ বিজনেছ আছে, দোকানত অহা যোৱা কৰে থাকে। আজি ৩-৪ মাহৰ পৰা ঘৰতেই আছে। ঘটনাটো আমাৰ ল'ৰা, ডাঙৰ ল'ৰা শুকুৰবাৰ ১-১:৩০ বজাত ঘৰৰ পৰা মাতি লৈ গৈছে লগৰীয়া এটা, তাৰ পৰা নাই। আজি ৰাতিপুৱা ডেড বডি পাইছে। আমাৰ সন্দেহ লগৰীয়াটোৱে মাৰ্ডাৰ কৰিছে। দাঁত ভাঙা ল'ৰাটো, গাত স্পট আছে। কি নাম আছিল? আছাবুদ্দিন। এজাৰ দাখল কৰিছে। এজাৰ পষ্টমৰ্টম কাৰণে লৈ আহিছে বুলি পাইছে। এজাৰটো এতিয়ালৈকে লোৱা নাই। এজাৰ যি মানুহ মাৰ্ডাৰ কেছ, তদন্ত বিচাৰিছে আৰু তদন্ত বিচাৰি আছে।